চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। কালি দেওবাৰ আছিলে আৰু মোৰ মা আহিছিলে। মায়ে কালি দেওবাৰে বহুত কিবা কিবি ৰান্ধিছিলে, গতিকে ভাবিলোঁ মায়ে কি কি ৰান্ধিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু মায়ে কঁঠালৰ পিঠাও বনাইছিলে, ভাবিলোঁ তাকো দেখুৱাওঁ। যদি মায়ে বনোৱা ৰেচিপিবোৰ আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু মায়ে কেনেকৈ কি কি ৰান্ধিলে সেইবোৰ সকলো জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। টেঙা আঞ্জাখন বনাবলৈ মায়ে আলু লৈছে, পিঁয়াজ লৈছে, ঔটেঙা লৈছে আৰু পিঠাগুড়ি অলপমান লৈছে। এই সকলোবোৰ বস্তু আপোনালোকে ঘৰৰ মানুহ অনুসাৰে কোৱাণ্টিটিবোৰ কম বেছি কৰিব পাৰে। আমাৰ 5জন মানুহৰ কাৰণে বনোৱা হৈছে। প্ৰথমতে ঔটেঙাখিনি মায়ে ফ্ৰাই কৰি লৈছে, তাৰপাছত আলুখিনি ফ্ৰাই কৰিছে। এতিয়া পিঁয়াজখিনি ভাজিছে। পিঁয়াজখিনি অলপমান গল্ডেন ব্ৰাউন হোৱাৰ পাছতে নিমখ, হালধি আৰু পাঁচফোৰণ দি দিব। তাৰ পাছতে ফ্ৰাই কৰি থোৱা আলু আৰু ঔটেঙাখিনি দি দিছে। সেইখিনি অলপ ভাজি লোৱাৰ পিছতেই পিঠাগুড়িখিনি পানীৰ সৈতে গুলি লৈ পেলাই তাত দি দিছে আৰু ধুনীয়াকৈ লৰাই দিছে। এইখিনি উতলি পেলাই অকণমান ডাঠ হোৱাৰ পাছতে মাছকেইটুকুৰ দি দিছে আৰু মাছকেইটুকুৰ দিয়াৰ পাছতে পানী অলপ এড কৰি পেলাই আকৌ উতলিবলৈ দি দিব। আৰু 6-7 মিনিটমান উতল অহাৰ পাছত হৈ গ'ল আমাৰ টেঙাৰ আঞ্জা। মুড়ি ঘণ্টাখন বনাবলৈ প্ৰথমতে কেৰাহীত তেল গৰম হ'বলৈ দিছে। তেলখিনি গৰম হোৱাৰ পাছতে তাতে পিঁয়াজখিনি দি দিছে। পিঁয়াজখিনি অলপমান গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিছে মায়ে। পিঁয়াজখিনি ভজা হোৱাৰ পাছতে তাত আদা নহৰু পেষ্ট অলপ দি দিছে আৰু সেইখিনিও অকণমান সময় ভাজিছে। সেইখিনি ভাজি হোৱাৰ পাছতে তাতে শুকান মছলা গুড়ি যেনে জিৰা গুড়ি, ৰেড চিলি পাউডাৰ, ধনিয়া গুড়ি আৰু হালধি দি দিছে। শুকান মছলাখিনিৰ লগে লগে ডালিয়া আৰু দালিখিনি মায়ে দি দিছে। সেইখিনি প্ৰথমতে মায়ে ধুই পেলাই টুকি ৰাখিছিলে আৰু ইয়াৰ লগে লগে ফ্ৰাই কৰি থোৱা আলুখিনিও দি দিছে। সেইখিনি অকণমান সময় ভাজি হোৱাৰ পাছতে মাছৰ মাথাকেইটা দি দিছে। আৰু এতিয়া গৰম পানী একাপ দি দিছে। এই গোটেইখিনি হোৱাৰ পাছত গেছটো হাই ফ্লেমত ৰাখি পেলাই অলপ সময়ৰ কাৰণে উতলিবলৈ এৰি দিছে। কিছু সময়ৰ পাছত খাবলৈ পূৰা ৰেডি হৈ গ'ল আমাৰ মুড়ি ঘণ্টা। ইয়াত আৰু দুটা বস্তু আছে, লাউ দি পেলাই মাছ আৰু
শেষতে মাছৰ কণী। এইফালে আছে জাতিলাও বাকলি, আলু আৰু বুটৰ ভাজি, তাৰপাছত কঁঠাল গুটিৰ ভাজি আৰু বেঙেনা আৰু পিঁয়াজৰ ভাজি। কঁঠালৰ পিঠা বনাবলৈ কঁঠালৰ গুটিখিনি প্ৰথমতে আঁতৰাই লৈ পেলাই মিক্সিত এনেদৰে ধুনীয়াকৈ পেষ্ট এটা বনাই ল'লে। কঁঠালৰ গুটিকেইটা চাওকচোন ইমান ধুনীয়া। কঁঠালৰ পেষ্টখিনিত মায়ে চুজি দিছে 4-6 চামুচমান। তাৰপাছত ধুনীয়াকৈ গোটেইখিনি মিক্স আপ কৰি লৈছে। চেনি দিছে 2 চামুচ। চেনিটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। আইতাক আৰু মোক পাকঘৰত থকা দেখি এইফালে বিভু আহিল চাবলৈ। তাৰপাছত এইফালে মায়ে টাৱাখন গৰম হ'বলৈ দি তাতে তেল দি দিছে। তেল একেবাৰে কম পৰিমাণে দিছে। আৰু এনেকৈ চামুচখনেৰে পেষ্টখিনি দি দিছে। থকাৰ পিছত এনেদৰে পিঠাকেইটা লুটিয়াই দিছে। এটা কথা মনত ৰাখিব যাতে গেছটো একেবাৰে ল' ফ্লেমত থাকে। এয়া হৈ গ'ল আমাৰ টেষ্টি কঁঠালৰ পিঠা। মায়ে এইফালে আৰু বনাই থাকক, আমি ইফালে চাহৰ লগত খাওঁগৈ। আপোনালোকৰ বহুমূলীয়া সময় দি ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।